নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। খোজকাঢ়িব লাগিছোঁ পিছবেলা সময় আৰু এতিয়া ল'ৰা ছোৱালী পৰীক্ষা যিহেতু শেষ হৈছে, গতিকে বোলো ব'লা আজি ফুৰি আহোঁগৈ, অলপ খোজো কঢ়া হ'ব আৰু লগতে যাওঁ মোৰ ভাগৰ সৰু বৰজনাক, এনেকৈ মোৰ সৰু দাদাৰ ঘৰলৈ। সৰু দাদাক কিছু বস্তু বনাইছে, সেইবোৰ ল'ৰা ছোৱালীকেইটা বৰ্তাকে বনোৱা বস্তুকেইটা চাই পাথৰত ধুনীয়া ধুনীয়া কিছু বস্তু আঁকিছে। মোৰ দাদাই আঁকিছে, সৰু দাদাই, আৰু লগতে মোৰ সৰু ভতিজা নিবিৰে। আৰু কিছু বস্তু আছে, দেখাম দেই আপোনালোকৰ দাদাৰ ঘৰলৈ যিহেতু গৈ আছোঁ, গতিকে ধুনীয়াকৈ দেখাই দিম ব'লক তেন্তে। আৰু মোৰ লগতে মোৰ ভাড়াঘৰত আমাৰ ভাড়াঘৰত থকা ভণ্টি গৈ আছে। ভণ্টি কেমেৰাটো দি থকাৰ কাৰণে হাঁহিত তাই থাকিব পৰা নাই। আনপিনে এয়া হ'ল মোৰ সৰু ভতিজা, সি গৰুক খেদাতহে ব্যস্ত হৈছে। আমি আহিছোঁ তাক খবৰে নাই, সৌ চাইকেল লৈ গৰু খেদি ফুৰিছে। আৰু আহি পাই গ'লো সি দাদাহঁতৰ ঘৰ। দাদাই গেটত এটা ডিজাইন দি থৈ দিছে, আৰু এতিয়া দেখাম দাদাই কিছু অপৰুগীয়া সম্পদ বুলিয়ে কৈছোঁ, আজিকালি যিহেতু নচলেই, পুৰণা কিছু বস্তু সামগ্ৰী ৰাখি থৈছে। এইটো হ'ল চিলিণ্ডাৰ টনা এটা বস্তু, আপোনালোকক ওচৰৰ পৰা ধুনীয়াকৈ দেখাম বাৰু গোটেইখিনি। এয়া কি বস্তু, মই ইমান ওচৰৰ পৰা আহি চালোঁ, দেখিলোঁ জুবিন দা আৰু মানৱ ৰবীনৰ এখন বিহু কেছেট। এইডাল হ'ল চিলিণ্ডাৰ। আমাৰ দাদাই চিলিণ্ডাৰ আচলতে কিমান টান হয় ন, গধুৰ হয়, টানিব নোৱাৰি, গতিকে তাত উঠাই ধুনীয়াকৈ লৈ যায়। আনপিনে ইয়াত দেখিছে আপোনালোকে, সকলো মোৰ মতে চিনিয়ে পায় প্ৰায় এই বস্তুখিনি। আৰু অলৱেজ বি হেপী, এইবোৰ দাদা আৰু লগতে মোৰ সৰু ভতিজা নিবিৰে কৰি ৰাখে। দাদাৰ লগতে সিও লাগি থাকে এইবোৰ কামত। আৰু এয়া হ'ল পুৰণা যিসমূহ মুদ্ৰা বা নোট আজিকালি বৰ্তমান যুগত নচলে, ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, দেখাইছোঁ দেই ওচৰৰ পৰা। এয়া সঁচাকৈ ল'ৰা ছোৱালীয়ে চাব লাগে। আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে 20 পইচা 50 পইচা ইয়াতো দেখাই পাবলৈ নাই। আৰু লগতে মোৰ ভতিজাটোৱে দেখালে যে এয়া মই আৰু দেউতাই আৰু এটা বস্তু বনাইছোঁ, দেখাম নি? মই ক'লোঁ দেখাই দিয়া। গতিকে সি আনি একদম চুইচত দি দেখাই আছে। কি বস্তু আপোনালোকে ধৰিব পাৰিছেই সম্ভৱ। তেল অনা, এনেকৈ লাইটক ফিট কৰি কাৰেণ্টত লগাব, এতিয়া চাই থাকিব। সি কানেকশ্যন কৰিছে, নজ্বলে, পিছত চাইছোঁ ওপৰ চুইচটো আহি দিয়া নাই, গতিকে মই দি দিলোঁ ওপৰ চুইচটো, আৰু দিয়াৰ লগে লগে ধুনীয়াকৈ লাইটটো জ্বলি উঠিব। টেকনিকেল দেখিলেনে? এয়া আচলতে মোৰ সৰু দাদা আৰু মোৰ সৰু ভতিজা নিবিয়ে কৈছে এইটো হ'ল মোৰ ভতিজা, তাক হাঁহি এটা মাৰি দিব ক'লোঁ, হাঁহি মাৰি দিলে, আৰু লগতে বৌয়ে লৈ চাহ বিস্কুট পাপৰ। গতিকে খাই বৈ আমি হ'লোঁ ঘৰমুৱা। বৌ আৰু ভতিজা বাই বাই কৰি এতিয়া আহি আছোঁ আমি দুইজনীয়ে ঘৰলৈ। ভিডিঅ'টো কেনে পালে জনাব দেই কমেণ্টত। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'। বাই বাই।